গাইছ ইয়াতে অলপমান ভৰিখন ধুব লাগিব। এতিয়া আমি পাই গ'লো ৰেল লাইনটো। এতিয়া ইয়াতে উঠি আছো। কিবা কবি? ৰাতি টোপনি খতি মোৰে জানা ভাবি ভাবি তোমাৰ মোৰ কানে কানে কয় এয়াই নেকি বাৰু ভাল পোৱা হয়। তোমাক দেখি মন থমকি যে ৰয় বুজিলো মই এয়া ভাল পোৱা হয়। এয়া আমাৰ দিলজিত ভাই তো আহি আছে। আৰু এইটো চা পুৰাণী ৰেল লাইন দি যাই আছে ট্ৰেইন। देखा दो ये सब भाई देखो ये सब बहुत ज़्यादा पैसे है। আৰু ইটো আৰু গাইছ চাওক একদম ধুনীয়াকৈ সকলোৱে কঠীয়া ৰুই আছে আৰু এখন ট্ৰেক্টৰ হাল বাই আছে।
নদীখন জল ট্ৰেইনখন তো আমি গাইছ পাই গ'লোঁ আমাৰ জেগাটো মানে ইয়াতে আবেলি আবেলি আমি সদায় আহোঁ তো আজি মানে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ আৰু এই ওপৰত তো ইয়াতে বহুত পানী গৈ আছে পানী অভাৰ হৈছে ইয়াতে তো গৈ আছে আৰু কি ক'ম একদম মানে জেগাটো এনেকুৱা ধুনীয়া বঢ়িয়া লাগে ইয়াতে আহি তো এই তাতে তাই পেচাব কৰি আছে তো ভিডিঅ' বনাব দেখি পেচাব কৰা বন্ধ কৰি দিলে তো গাইছ চাওক আৰু মানে ব্ৰিজৰ তলত নামিলোঁ এতিয়া একদম ধুনীয়া লাগিছে এইটো এনেকুৱা ভালকৈ বনাইছে ন